বন্ধু বান্ধৱীসকল, মই প্ৰণালীয়ে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। এইটো আৰম্ভ কৰি দিছোঁ। কিমান কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। মই ভাল পোৱা এসাঁজ ৰান্ধিম বুলি ভাবিছোঁ, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। চাব ভিডিঅ'টো আৰু আপোনালোকে মোক মৰম দিব, আশীৰ্বাদ দিব। আজি মাছ বইল খাম বুলি ভাবিছোঁ। তাৰ কাৰণে এইখিনি মাছ ৰূপচন্দা মাছ ধুই মেলি লৈছোঁ আৰু বইল মাছৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। এয়া আলু কাটি ল'লোঁ সৰু সৰুকৈ আৰু এইফালে পানীও গৰম কৰি আছোঁ। জুইতে বনাম, মই প্ৰায় মাছ মাংস জুইতে বনাওঁ। এনেকৈ আলু এতিয়া দি দিছোঁ পানীখিনি গৰম হ'লে। এতিয়া আলুখিনি এনেকৈ উতলি থাকোঁতে একেবাৰে সম্পূৰ্ণকৈ সিজিবলৈ নিদিব, অলপ সিজোঁতে এনেকৈ মই মাছখিনি দি দিম। নিমখ হালধি সানি মেলি লৈছোঁ মাছত। মাছখিনি এনেকৈ দি দিম গোটেইকেইপিচ লাহে লাহে। আদা নহৰু পিঁয়াজ এনেকৈ পিচি পিনি দি দিছোঁ। মাছখিনি অলপ উতলাৰ পাছতে দি দিব। এতিয়া অকণমান জালুকৰ গুড়া ছটিয়াই দিছোঁ। জালুক দিলে মানে বইল যিকোনো ৰেচিপিত জালুক দিলে খুব বেছি এটা ধুনীয়া গোন্ধ আহে। জালুক দিলে খাই ভাল লাগে। এতিয়া অকণমান জালুক দি সিজিবলৈ দিম। প্ৰায় হৈ গৈছে আৰু অকণমান কটা পিঁয়াজো এনেকৈ দি দিছোঁ। এতিয়া ঘৰৰ বাৰীৰে কেইডালমান লাই শাক এনেকৈ হাতেৰে মোহাৰি দিম। হাতেৰে ছিঙি দিলে খুব বেছি ভাল লাগে খাবলৈ। কটাৰীয়ে কাটি দিয়াতকৈ হাতেৰে মোহাৰি খাই চাবচোন। এতিয়া এনেকৈ কাটি লোৱা জলকীয়া অকণমানো দি দিছোঁ আৰু মই বিলাহীও দিলোঁ। বিলাহী দিয়াটো আপোনালোকক দেখাবলৈ নহ'ল। এতিয়া আমাৰ শাক হৈ গৈছে আৰু এতিয়া মাটি দাইল বনাব লৈছোঁ আৰু এইখিনি মাটি দাইল ধুই মেলি এনেকৈ কুকাৰত ভৰাই দিছোঁ। এটা চিটি মৰাই ল'ম। এতিয়া কেৰাহীত তেল দিলোঁ অকণমান, মিঠাতেল দি মেলি এতিয়া অকণমান তেজপাত হাতেৰে ছিঙি দিছোঁ। আৰু মাটি দাইল বাৰু কাৰ কাৰ প্ৰিয়, মোৰ যে খুব বেছি প্ৰিয়। মই বহুত বেছি ভাল পাওঁ থলুৱা খাদ্যবোৰ খাই। এতিয়া অকণমান কাটি লোৱা পিঁয়াজ আৰু আদা ৰচুন এনেকৈ থেতেলিয়াই লৈছিলোঁ, তাৰো অকণমান দি দিলোঁ। নিমখ হালধি মই এনেকৈ তেলতে দি দিওঁ। কলখাৰখিনি এনেকৈ চেকি ল'লোঁ আৰু এতিয়া শাকত দি দিম। এনেকৈ মাটি দাইলখিনি কলাখাৰ দি দিলে এটা ইমান ধুনীয়া গোন্ধ ওলায়। সেই গোন্ধটো যে সঁচাকৈ পেট পকাই যায় আৰু। কাৰ কাৰ প্ৰিয় বাৰু এনেকৈ খাৰ দিয়া মাটিমাহ শাক, মই কিন্তু খুব বেছি ভাল পাওঁ। এতিয়া আমাৰ শাক ৰেডি হৈ গ'ল। আজি মাটি দালি আৰু মাছ বইল। আমাৰ বইল ফিছ কাৰী ৰেডি। ভাতৰ লগত পৰিৱেশন কৰিছোঁ। এফালে মাছ ফ্ৰাই, ভাত আৰু মাটি দাইল খাৰ দিয়া। আজি এনেদৰে বহুদিনৰ মূৰত এসাঁজ খাম বুলি, মাটি দাইল বহুদিনৰ পৰা খাম বুলি ভাবি আছিলোঁ। আৰু আপোনালোকে যদি এনেকৈ বইল ফিছ খোৱা নাই তেনেহ'লে প্লিজ এবাৰ খাই চাব। আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।